আজি ওলাই আহিলোঁ আমাৰ মৰিগাঁৱৰ ৰথ মেলা চাবলৈ আৰু মই আৰু মোৰ সৈন্য সেনাক আৰু আমাৰ পথাৰখন বৰ্তমান পানীয়ে ভৰি গ'ল আৰু এতিয়া আমি আহি পাই গ'লোহি মেলাৰ ওচৰত আৰু বহুত মানুহ আছে। প্ৰথমে মানে বাইকখন পূৰা ছেফটি কৰি এটা জেগাত ৰখাই লওঁ, তাৰপিছত মনৰ ইচ্ছামত ঘূৰিম আৰু এতিয়া আমি পাই গ'লোহি গেটৰ ফ্ৰণ্টত আৰু গেটৰ ফ্ৰণ্টৰ পৰা মানুহ পূৰা ভিৰ লাগি আছে। ওপৰলৈ যাব লাগিব বহুত ওপৰৰ আৰু আমাৰ ওচৰৰ দোকানী এজনে দোকান দি আছে আৰু এতিয়া আমি গোটেইবিলাকে ওপৰলৈ যাত্ৰা কৰি আৰু ওপৰলৈ যোৱা মানুহ পূৰা লাইন ধৰি আছে। আমি প্ৰথমে ভাবিলোঁ ভৰি হাতখন ধুই লওঁ, ভৰি হাত ধুই আহি এতিয়া আমি ওপৰলৈ যাম আৰু যোৱাৰ আগতে দেখিলোঁ পূৰা এইফালে নাম গাই আছে আৰু সকলোৱে নাচি বাগি অলপ ফূৰ্তি কৰিছে আৰু লগৰটোৰ বেক চাইডে যিটো পুখুৰী দেখিছে সেইটো পুখুৰীটো কিন্তু সাধাৰণ নহয়, একদম পাহাৰৰ ওপৰত একদম গোটেই শিলৰ মাজত আছে এই পুখুৰীটো আৰু আপোনালোকে আহিলে সেইটো গম পাব আৰু ইয়াত পদুম ফুলো ফুলিছে একদম মজাকৈ। তললৈ নামি আহিলোঁ, তললৈ নামি আহি যিহেতু সময় হৈ গ'ল, মানুহ লাহে লাহে কমিছে আৰু আমি এতিয়া যাওঁগৈ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব।